স্বাগতম জনাইছো। যেহেতু এতিয়া বিহুৰ বতৰ, তাতে লকডাউনো চলি আছে, সেয়েহে ভাবিলো ঘৰত থকা সামগ্ৰীৰে নিমকিৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াবলৈ লৈছো। ঘৰতে নিমকি বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ এনেধৰণৰ। তেতিয়াহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে এক বাটি ময়দা লৈছো। ময়দাখিনি এটা ডাঙৰ পাত্ৰত লৈ লৈছো যাতে মঠিবৰ বাবে সুবিধা হয়। 1 চামুচ নিজৰ সোৱাদ অনুসৰি নিমখ দিছো। 1 চামুচ কালজিৰা লৈছো। কালজিৰাখিনি হাতত এনেদৰে ভালদৰে মোহাৰি দিওঁ যাতে ইয়াৰ পৰা ধুনীয়া গোন্ধটো ওলায়। আধা চামুচ বেকিং পাউডাৰ লৈছো। সৰু চামুচেৰে 1 চামুচ চেনি দিছো যাতে ইয়াৰ টেষ্টটো ভাল হয় আৰু মচমচীয়া হৈ থাকে। ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন দিব লাগিব। এতিয়া এইখিনি ভালদৰে মিহলাই লৈছো আৰু ইয়াক যেতিয়ালৈকে ভালদৰে মিহলি হৈ নাযায় তেতিয়ালৈকে আপোনালোকে ভালদৰে মিহলাই থাকিব। এতিয়া মই অলপ ঠাণ্ডা পানী লৈছো। ঠাণ্ডা পানীখিনিৰে ভালদৰে ইয়াক মঠি ল'ম। এনেদৰে মই ভালদৰে মঠি লৈছো। মঠি মোৰ প্ৰায় হৈ গৈছে। এতিয়া ইয়াক মই 20 মিনিটমান সময়ৰ বাবে এখন প্লেটেৰে ঢাকি ৰাখিম। এনেদৰে ৰাখি থোৱা মোৰ প্ৰায় 20 মিনিটমান সময় হৈ গৈছে। ইয়াক মই বেলাৰ সুবিধা অনুযায়ী ইয়াক লাডু কৰি ল'ম। লাডু কৰি এনেদৰে এখন প্লেটত ৰাখি লৈছো। এতিয়া মই এনেদৰে 5টা লাডু কৰি ল'লো। এতিয়া মই ইয়াক বেলিবৰ কাৰণে বেলনা লৈ লৈছো। এতিয়া মই ইয়াক এনেদৰে বেলিছো। আপোনালোকে যিমান পাৰে সিমান পাতলকৈ বেলিবলৈ চেষ্টা কৰিব। এখন মোৰ বেলা হৈ গৈছে। আপোনালোকে এনেদৰে পাতলকৈ বেলি ল'ব। তাৰ পাছত এতিয়া মই ইয়াক কটাৰ বাবে চপাৰ প্লেটখন লৈ লৈছো। আপোনালোকে নিজৰ সুবিধা অনুযায়ী শ্বেপ দিব। এতিয়া মই প্ৰথমতে সৰু সৰুকৈ এনেদৰে দীঘল দীঘলকৈ কাটি লৈছো। এতিয়া মই গেছটো এনেদৰে জ্বলাই ল'লো। জ্বলাই লৈ কেৰাহীখন অলপ সময়ৰ কাৰণে গৰম হ'বৰ বাবে দি দিছো। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই ইয়াত ৰিফাইন তেল দি লৈছো ভাজিবৰ বাবে। তেলখিনি ভালদৰে গৰম কৰি ল'ব। তেলখিনি প্ৰায় গৰম হৈ গৈছে। এতিয়া ইয়াত মই
কাটি থোৱা নিমকিখিনি অলপ অলপকৈ দি দিব। দি আপোনালোকে এনেদৰে ভাজি থাকিব। যেতিয়ালৈকে নিমকিখিনি ৰঙচুৱা নহয় তেতিয়ালৈকে আপোনালোকে ভাজি থাকিব। যেতিয়া নিমকিখিনি ৰঙচুৱা হৈ যায় তেতিয়া আপোনালোকে ইয়াক কাঢ়ি দিব। এয়া আমাৰ ভজা হৈ গৈছে। চাওক ইমান ধুনীয়া হৈছে, একদম বজাৰৰ দৰে হৈছে। চাব পাৰে, দেখিছে কিমান ধুনীয়া হৈছে, মচমচীয়া হৈছে। আৰু ইয়াক এটা বৈয়ামত ভালদৰে ৰাখিব, তেতিয়া আপোনালোকে বহুত দিনলৈকে ভালদৰে খাই থাকিব পাৰিব। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।